মই বহুত দিন খবৰ নাই বোলে আজি ফোন পটককৈ মনত পৰিলে খবৰ এটা লৈছোঁ। কৰি আছা কি? নহয় কি হ'ল মানে কোনো ফোন নাই, কথা বতৰা নাই, হেৰি নাই, তুমি কেলে ইমান যন্ত্ৰণা বেদনাবোৰ মানে মাজত মই কিমান জীয়াই থাকিম? এইটো অকণ ভাবিব লাগে, মনটোত চাব লাগে। নহয় তোমাৰ বাহিৰেতো মই বেলেগ কোনো কথা পতা নাই, মোৰ বেলেগৰ বাহিৰত কোনো কথাও নাই। মই ফুল নহয় বোলে এইবাৰ ভাল লাগিছে বোলে বেলেগ এটা পুলি আনিম, সেইটো নহয় বুজিছা নাই। সেইবিলাক আঘাত দিয়া কামবিলাক নকৰিবা সুস্মিতাৰ। আজি বহুত দিন ফোন নাই, বিহুত ফোন নাই, সংক্ৰান্তিত ফোন নাই, কোনো ফোন নাই, কি বেয়া পালা এইটো ভালকৈ জনাবা অকণমান, বুজাই মেলি ক'বা। তাৰমানে কেলৈ কৈছোঁ খং নুঠাবা। এনেই দিমাগ চিমাগবোৰ বেয়া হৈ থাকে। কণ্টেক্ট এটা ল'ম বুলি আহিলোঁ, তোমাৰ কাৰণেই সেইটো পাছ কৰি গ'লোঁ। এইখন বগী দলংখনৰ মেৰামতি পাইছিলোঁ কৰিম বুলি, সেইটো মানে খেলি মেলি হৈ গ'ল। কাম হাতত ভালেমানখিনি উঠিছিলে, এতিয়া তুমি তাৰ মাজত যেতিয়া অশান্তি কথাবোৰ কৈ থাকা তেনেকৈ কাম কেনেকৈ আগবাঢ়িব তুমি নিজে চিন্তা কৰা। নহয় আকাশৰ লাগ বুলিলে তৰাটো আনি দিব পৰা মোৰ প্ৰবীণ তামুলী কেপাচিটি আছে, তামুলী সেইটো কেপাচিটি আছে। কিন্তু তোমাৰ যদি কথাখিনি উল্টা পুল্টা হৈ থাকে তেতিয়া মোৰ মনটোবিলাক কি হ'ব, মোৰ মনবিলাক কেনেকুৱা ধৰণৰ হ'ব তুমি নিজে চিন্তা কৰা হ'ব। মন মানুহৰ উচ্চাটন কৰিবলৈ চেষ্টা কৰিব লাগে, মন ভাঙিবলৈ চেষ্টা কৰিব নালাগে। কাপ প্লেট ভঙা আগতে তুমি মোৰ হৃদয়খন কাপ প্লেট বুলি ভাবিছা নেকি? তাৰমানে টান কথা কৈ তুমি অকল লটপটে কৰি থাকিবা। লোকৰ প্ৰেমিক প্ৰেমিকা চাবাচোন, আমাৰ চাবা কেনেকুৱা। তোমাক এতিয়া মই আজি কিমান দিন হ'ল ফোন কৰিবলৈ, মই ফোন 3বাৰ 4বাৰ লগাওঁ, তুমি বিজিয়ে কৰি থাকা। মই তাৰ মাজতো মই একো নকওঁ, মই একো নকওঁ, টানকৈ এষাৰ নকওঁ। তুমি বুজি নাপালা এই কথাটো। সেইখিনি কেতিয়া হ'ব নালাগে, সেইখিনি কেতিয়া বেজাল মানে মনত কেতিয়া আঘাত দিব নালাগে। আঘাত বস্তুটো বহুত বেয়া বস্তু, সেইটো গোটেই দিলটো খাই পেলাই। যেনেকৈ কাঠত এটা পোক সোমালে মানে কাঠজোপা খাই পেলাই ঘূণ হিচাপে, তেনেকুৱা ঘূণে খোৱা নিচিনা হয়। তুমি এই কথাবোৰ ইমান বিষয়বোৰ কেলৈ বুজি নোপোৱা, কেলৈ ইমান ঠাট্টা মাৰা, কেলৈ ইমান বুজি নোপোৱা, কেলৈ ইমান ঠাট্টা মাৰা? এই কথাটো মোক অকণমান বুজাই ক'বা নেকি? মোক কি বেয়া দেখিছানে নে কিনো? তাৰমানে তুমি পইচা পাতি দিলে সেইটো কথা নহয়, পইচা পাতিটো মোৰ মতে কোনো বস্তুৱেই নহয়, সেইটো বস্তুটো ঘটি লোৱা বস্তু। পৰহি দিনাখন মই এঠাইত কথা শুনিলোঁ বোলে, মোৰ কথা মই মানে পালোঁ এজেগাত, ক'লে বোলে এনেকৈ সুস্মিতাই প্ৰবীণ তামুলীৰ ওপৰত কোনো কথা নপতা হ'ল, আমুক তামুক। সেই কথাখিনি মানে বাহিৰত কেলৈ পাব্লিছ কৰিব লাগে? পাব্লিচিটি কৰিব নালাগে সেইখিনি। এইবিলাক সুস্মিতাৰ অন্তৰত দুখ লাগে দেই। কাক খুলি ক'ম, কোনে বুজি পাব? এইখিনি কথা ক'বলৈ লাজো লাগে। আৰু তুমিতো জানাই মই তোমাৰ বাহিৰে ক'তো মই কথা দিয়া নাই, ক'তো আজিলৈকে ডাঙৰ কথা কোৱা নাই। তোমালোকৰ দেউতা মায়েও জানে, আৰু বোলে কোনো গাঁৱৰ চবৰে নগৰে চবৰে জানে। তেনেকুৱা তুমি কেলৈ আঘাত দিয়া? তুমি মোক মাৰি থৈ গুচি যাবা, তেতিয়া মোৰ দেহাই সদগতি পাব। তাৰপিছত কলৈ যাবা। নহয় মই সেইবিলাক হাঁহি উঠে মোৰ। মই যিটো ল'ৰা হাঁহি উঠি থাকোঁ নিগুটি, ফূৰ্তিত থাকোঁ। তুমি আজি কেইদিনমানৰ পৰা ফোন চোনটো নাই ধৰা। পালি ৰাতি 1টামান বজাত ফোন লগাইছোঁ, মই এইফালে গা বেয়া, মানে গেষ্ট্ৰিকটোৱে মৰমৰকৈ ধৰিছে, তোমাৰ কথাকে শুনিম নে কি কৰিম, মাথা বিষাইছে। তাৰপিছত ক'লৈকো মই একদিন ওলাব পৰা নাই, কৰোণা ভেকচিন আকৌ বেলেগকৈ বেজি দিব লাগে। মই তোমাৰ কাৰণেও চেষ্টা কৰিছোঁ বোলে, তাই বোলো ভেকচিন ল'লে নাই। তোমালোকৰ দেউতা ওপৰত হাই এথেণ্টি কথা কৰিছে, মোৰ ছোৱালী মোৰ কথা আহে, ভেকচিন লয় নলয় কি হয়। আৰু এইটো মই এটা সতৰ্কহে কৰিছোঁ, যেনেকৈ আজি হিমন্তই কি কাৰোবাৰ কাৰণে সতৰ্ক কৰিছে নি? নিজৰ অসমখন ভাল হ'বৰ কাৰণেহে, তেনেকুৱা ধৰণৰ কথা। সেই তেনেকুৱা কাট মৰা কথাবোৰ নক'বা, কুঠাৰখন মাৰি দিবা, তেতিয়া মোৰ দেহাটো সদগতি পাব আৰু মানে মোৰ যন্ত্ৰণাও ভুগিব। মই তেতিয়া চেছ জীৱনটো সুস্মিতা চেছ বুলি ক'ব পাৰিম, চাইকেলৰ পেজ বুলি মই ক'ব পাৰিম। তাৰমানে তুমি বুজি নোপোৱা, মোৰ হাঁহিও উঠে কিছুমান কথা ক'বলৈও মোৰ মনে বেয়া লাগে। কাক বুজাবা, কোনে বুজিব? কেতিয়াবা তোমাৰ এনেকুৱা হয়, কেতিয়াবা কিবা ভাতৰ নিচিনা গপগপীয়া কথা বতৰা, কেতিয়াবা আকৌ কিবা অদৰকাৰী পাতিমেই যে নাপাতিমেই এনেকুৱা কিবা উঘাটো ঘূৰাৰ নিচিনাকৈ। সেইদে নহয় সুস্মিতা, সেইদে প্ৰেম নহয়, সেইদে নজমে আৰু সেইদে নহয়ো। ইমান আঘাত দি নাথাকিবা, এইদে মানে ভাল নালাগে বুজিছা নাই। মই কি নিদিয়াকৈ আছোঁ তুমি চিন্তা কৰা। তুমি কি পোৱা নাই, ফেচিলিটি কি পোৱা নাই, বা তুমি খাবলৈ কি পোৱা নাই, তোমাৰ ডিফেক্টটো কিনো হৈছে কি? নাই মোতকৈ কোনোবা স্পেচিয়েল মাইকেলা সোমাইছে নেকি ইয়াত? মাৰৰ চোতত সুস্মিতা সঁচাকৈ এইবোৰ কিবা কিবি হ'বগৈ দেই, ঘৰ দুৱাৰ নহ'বগৈ, এতিয়া কিবা ধ্বংস পথলৈ যাবগৈ। নহয় মই ভাল হৈ দেখুৱাইছিলোঁ, এতিয়া মই কাল হৈ দেখুৱাম। কিন্তু সেইটো বেয়া পাই লাভ নাই। অসমমণি ৰাইজে প্ৰবীণ তামুলীক বহুত স্বীকৃতি দিছিলে, আৰু তুমিও স্বীকৃতি দিছিলা। তোমালোকৰ কোনে কি থটা মোজা তোমালোকৰ ঘৰত কোনে খুচকুচীয়া কথা পাতিছেগৈ, ঘৰ ভাঙিবলৈ লৈছে নাজানো, কিন্তু চবেই মাৰ খাব আকৌ। তোমালোকৰ এলেকাত কোনো বাচি নাযাব আকৌ, মই সেইটো একদম ডাইৰেক্টলি কৰি দিওঁ তোমাক। তুমি ক'তো ওলাব নোৱাৰা কৰি দিম, চোৱা নেকি তুমি? এই মোৰ কোমলীয়া হৃদযন্ত্ৰটো কেলৈ ধ্বংস কৰিছা তুমি? তুমি আগলৈ এটা উঠি অহা মা, মোক তুমি মাটোকে কেলৈ মুকুতা মাৰি ভাঙিবলৈ লৈছা?
ঠিক চালা তুমি এনেকুৱা বুলি মই বিদ্যা নাভাবা দেই তুমি যে এনেকুৱা পিছল খোৱা ছোৱালী তুমি যে এনেকুৱা বিষবিবিয়া ছোৱালী মই নাভাবা লোকৰ কথাত তুমি গুৰুত্ব দিব লাগে নেকি মই মদ খাম বুলি তোমাক কোনে ক'লে তুমি এইটো স্পটত দেখা পাৰিবা আমি 10টা লোৱা বহি থকাটো হয় 10টা লোৱা যে আমি বহি থাকিলে বোলে ঢেলাখন মদ খাম তোমাক সেই কথাটো কোনে ইংগিত দিলে মাথা চথা একদম বেয়া কৰি পেলাইছা দেই সুস্মিতা এইটো মোৰ মাথাটো কেলে বেয়া কৰিছে এইটো দেখোন ডাক্তৰে মোক পৰামৰ্শ দিব পৰা নাই এনেকুৱা হৈছে মাথা একদিন হিতুক ডাক্তৰক দেখাইছোঁ বেমাৰ বিচাৰি নাপায় হিতুক ডাক্তৰক দেখাইছোঁ বেমাৰ বিচাৰি নাপায় তুমি যে এনেকুৱা সঁচাকৈ দেই ইমান 2 ইঞ্চি 7 ইঞ্চি কথা মগজত লোৱা কথা কম মনাব পাৰা দেই বুজাই দিবা সুস্মিতা এৰি দিলেও এৰি দিবা কিন্তু তেনেকুৱা মোৰ লগত খেলি নাথাকিবা মোৰ লগত কথাই নাপাতে মোৰ তেনেকুৱা নাও চলোৱা কথা নক'বা নাই মই দুখ পাইছোঁ দেই মই সঁচাকৈ মই ভাবিছিলোঁ কি বুজিছে নাই এইবাৰ বোলো অলপমান শ্বিলঙত যাম তাইক লৈ যাম মোৰ লগৰ ছবিত বুলি ল'ৰা এটা গাড়ী এখন লৈছে অলপমান ফুৰা চকা কৰিম বাহিৰা এলেকাটোত তাইক ঘূৰাম কৰোণা চনা গৈ লওক তুমি এতিয়া আঘাত লগা কথা সদায় কি থাকে মই কেনেকৈ জীয়াই থাকিম কাক ক'ম মোৰ কথা কোনে বুজি পাব আৰুতো কথা দিবলৈ মোৰ এতিয়া জেগা নাই গোটেই অসমবাণী ৰাইজে জানি গ'ল অসমবাণী ৰাইজে বিয়পি গ'ল প্ৰবীণ তামুলী সুস্মিতাৰ বাহিৰে কাৰণ নহয় বুলি কালি গৈছোঁ মই এজেগাত বিহু খাবলৈ মাতিছে গীতাৰ্থীহঁতৰ ঘৰত সংগীতাহঁতৰ ঘৰত তেতিয়া তাতো কৈছে যে সুস্মিতা কেতিয়া হ'ব মই বোলো হ'ব সুস্মিতা আমাৰ তেনেকুৱা নহয় মই তোমাৰ ভালটো কওঁ কাৰণ তুমি মোক অকল জুই লগাই ঠাণ্ডা থাকা নি তুমি তোমাৰ জীৱনটো কি ভল্টিব নিচিনা কোনো প্ৰেজ দিম মই সঁচাকৈ তোমাৰ কথাটো তোমাৰ কথা কোনো গাণ্টি দিয়ে ল'ব নোৱাৰা হ'লোঁ এতিয়া তোমাৰ বিষয়ে মই কাকো ক'ব নোৱাৰা হ'লোঁ এতিয়া ঘৰত আলোচনা ধুনীয়াকৈ চলি আছিলে এই খাচী দুজোপাও মিচিয়তি হৈছিলে বোলে কালি নে পৰহিয়ে বেপাৰী আহিছিলে বিকি পেলাই আনি বোলে এনেকৈ হেৰি কৰিম এই তাইক বোলে এখন ভাল পাৰাকৈ খুলি দিওঁ তাই মনটো মুকলি হৈ থাকিব সেইখিনি ধান্দা লৈ থাকোঁ মই ভাবি থাকিম কিবা এটা তাই উন্নত কথা এটা মই কিবা ভাবি থাকোঁ তোমাৰ দেহাটো মুকুতা খাই বুলি মই বহুত চিন্তা কৰোঁ পিছল খাই যাওঁ বুলি মই কিমান তুমি একদম প্ৰতিটো কথাকে তালি মোক ডাউন দিয়ে থাকা হ'ব মোক মাৰি পেলাবা তেতিয়া তোমাৰ দেহাটো সদগতি পাব আৰু মোৰ পৰা তুমি শান্তিও পাবা দেখা দিব খালি দেখিবা আকৌ আত্মা হৈও তোমাক শান্তি নিদিম আকৌ মৰিলে আত্মা হৈও শান্তি নিদিব 14 বছৰ মানলৈ তোমালোকৰ ৰুমতে সোমাই থাকিম অ'কে ডবল নাই মোতকৈ কোনোবা স্পেচিয়েল মাইকেলা সোমাইছে নেকি ইয়াত মাৰৰ চোতত সুস্মিতা সঁচাকৈ এইবোৰ কিবা কিবি হ'বগৈ দেই ঘৰ দুৱাৰ নহ'বগৈ এতিয়া কিবা ধ্বংস পথলৈ যাবগৈ নহয় মই ভাল হৈ দেখুৱাইছিলোঁ এতিয়া মই কাল হৈ দেখুৱাম কিন্তু সেইটো বেয়া পাই লাভ নাই অসমবাণী ৰাইজে প্ৰবীণ তামুলীক বহুত স্বীকৃতি দিছিলে আৰু তুমিও স্বীকৃতি দিছিলা তোমালোকৰ কোনে কি থটা মোজা তোমালোকৰ ঘৰত কোনে খুচকুচীয়া কথা পাতিছেগৈ ঘৰ ভাঙিবলৈ লৈছে নাজানো কিন্তু চবেই মাৰ খাব আকৌ তোমালোকৰ এলেকাত কোনো বাচি নাযাব আকৌ মই সেইটো একদম ডাইৰেক্টলি কৰি দিওঁ তোমাক তুমি ক'তো ওলাব নোৱাৰা কৰি দিম চোৱা নেকি তুমি এই মোক কোমলীয়া হৃদযন্ত্ৰটো কেলৈ ধ্বংস কৰিছা তুমি মই তুমি আগলৈ এটা উঠি আহা মোক তুমি বাঁহটোকে কেলৈ মুকুতা মাৰি ভাঙিবলৈ লৈছা ঠিক চালা তুমি এনেকুৱা বুলি মই বিদ্যা নাভাবা দেই তুমি যে এনেকুৱা পিছল খোৱা ছোৱালী তুমি যে এনেকুৱা বিষবিবিয়া ছোৱালী মই নাভাবা